দোষ এই চা কইনা ঘৰ আহি পালোৱে তই কিন্তু অসমীয়া কথা নকবি দে অসমীয়া কথা ক'লি সিহঁতে গম পাই যাব আৰু কিন্তু অসমীয়া কথা কোৱা দৰা নালাগে সিহঁতক আফ্ৰিকাত দৰা লাগে কিন্তু নকবি তই অসমীয়া কথা নকয় মই আজি হানি জেগা বঢ়িয়া লাগছে কি কৰে সেই অসমীয়া কথা তই পৰা নকবি তই কোনে পাব কিন্তু ভালকে কৈছো দে একো জানো অসমীয়া কথা নলয় আছে গম পাইছা না মই একো নকওঁ হা মনত আহি পালো কাতে না এনেকে কবি মই যিমান কথা থাকে চব মই তোক বুজি কম তই সেনেকে হেৰি কৰিলি অ হুৰি তই পাহৰি গৈছে নেকি মই কবি অসমীয়া কথা তই নলবি মোক ফুৰিব মই তোক 5 কৈছো ইয়াৰ পৰা ও বাপা আছে অ আছো খুৰা তো কা হাজিছিলো কা কবা ঐ ৰাখছো ৰ You is very strong, that's right. এই ধৰণে বচোন মই আহিছো ৰ বাপা তোৰ কি আহোঁতে কিবা অসুবিধা আছে নেকি নাই একো সুবিধা নাই আছে পিছে কি সুধি আহিলি বাপাহঁতে ইলিশকে আনো যাইছে না এই ই-রিক্সা এরোপ্লেনের নাম ই-রিক্সা এরোপ্লেন এরোপ্লেন তাতে আছি আমি ই ৰিক্সাটা আপুনি না ই-রিক্সা নাই ই-রিক্সা আমি উঠিয়ে বানা আজিকালি কি ক'লা ই বুজি নাপালো কা মানে হুৰা এই আপোনালোকে ভালে আছে নে সুধিছে আছো ভালে আছো কেনে দেখি তো পা ই মোক কেনে দেখি বুলি কে ক'লা ফাৰ্ষ্ট ইংৰাজীত কিবা কৈ কেনে মোক ইমান বেয়া দেখি এই কথা আৰু তোক মই চব হেৰিটো কাহিনীটো একদিন তাৰ মানে আফ্ৰিকাত তাতে এটা বম এটা দিছিল তাতে তাৰপৰা বমটো ফাটি পেলাই চববোৰে বেমাৰটো হ'ল হৈ পেলাই চবে ভাল পালা ইয়াৰ খালি কি বমৰে কিবা এটা বস্তু এটা আহি পেলাই মাকৰ পেটত সোমাই পেলাই আৰু মাথা দি সোমাই পেলাই মাথাত কিবা এটা হৈ গৈছে আৰু সেই কথা আৰু পৰা ই এনেকুৱা হৈ থাকে ইয়াত বুজি পালি 1 নম্বৰ কথা হ'লে তুই এতিয়া আৰু মুদ্ৰাৰ দোষ আচ্ছা কেনে দেখি মিনিংটোৰ কথা হ'ল আফ্ৰিকাৰ ভাষাত তাৰমানে আপোনাৰ লুংগিয়ান ভাল লাগছে তাকে কৈছে মালখানো কৈ দে মালখান মাত এতিয়া পাল কথা বকি মাতিম ৰ ঔৰা ছোৱালীজনক মাতি দিয়ে আৰু আমাৰ দেৰি যাব নহ'লে যাব পুকাৰী মা ওলাইচোন কি মালে তোক অসমীয়া কথা কবা হাক দিছিলো গা বাপাৰ কি হ'ল আকৌ নহয় এই আফ্ৰিকাৰ ছোৱালীবিলাক ক'লা না সেইকাৰণে আমাৰ অসমত আহি পেলাই ক'লে আপি দেখা পাই পেলাই নিজো লাগি গৈছে বাপা আফ্ৰিকাত কি কাম কৰা মই এটা লডিং বেপাৰ কৰো আহিছো ৰ 1 মিনিট ৰ তোক তাতে কাম মই তোক অসমীয়া কবা হাক দিছিলো গা আকৌ আকৌ অসমীয়া কিয় কৈছা ফুচুং মাৰি থাকি ইয়াতে Okay, fine. No. যোৱা বাপাই অসমীয়া জানে নেকি বহুতবাৰ দেখোন অসমীয়া কৈ আছিলে তাৰমানে ঘূৰি আফ্ৰিকাৰ মানুহবোৰৰ কেপচাৰ কোৱালিটিটো বেছি অলপমান সেইকাৰণে ঘূৰি ইয়াৰ পৰা অলপমান শুনি পেলাই গম পালা আৰু অসমীয়াটো তনে কি হৈছে অলপ ধৈৰ্য ধৰ মানুহ আছে দেখা নাই তাৰমানে এটা ইয়াৰ ছোৱালীটো ভাল লাগিছে হয় নেকি আমি অলপ বাহিৰৰ পৰা এনেটো আকলাকে অলপ কথা পাতক যোৱা যোৱা তোমালোকৰ অলপমান তুমি বহাচোন মই চাহটো বনাই আনো आप अफ्रीका पे क्या करते हो तुम्हारे गर्लफ्रेंड আছে নেকি আগত আফ্ৰিকা Nothing. এটা কথা কৈ আছো তোমাক তোমাৰ কাৰণে এটা চাৰি আছে তোমাক দেখি লাগিছে মোৰ চাগলা তই বুজান আফ্ৰিকাত আছিলো মই ভদ্ৰ মই
অ' পাচলিটো ভালনে? বহুত ভাল মই গেৰাণ্টি দিয়া পাৰোঁ একদম ভাল আৰু আমাৰ আফ্ৰিকাত যিমান চলি আছে আৰু সেইগিলাৰ ভিতৰত ই 1 নম্বৰ ভাল চলি হয় আছে নেকি? এনে ইয়াৰ ইনকাম চিনকাম কেনে? এই বহুত আগদিন তাৰ ইনকামৰ কথা শুনি তই মাথা ঘূৰাই পৰি যাবি কি কয় সেইকাৰণে মই নকওঁ ইনকাম আমাৰ এতিয়া আপিটো বাৰু তাক দিলোৱে বাপাৰ ৰিক্সত দিম আৰু এই টেনশ্যনে নলবি হয় নেকি? ইয়াত কথা মই ক'লো আৰু তই অসমীয়া কৈছে দেখোন মই সমৰে আকৌ দেউতা মা ঐ দে অসমীয়া কৈ চাইছো তোমার কি ইসে মাই অসমীয়া কয় অসমৰ ৰজিয়া পইচা লালা 10,000 পইচা দিম বুলি কৈছিলি মোক নাকানবি মই তোৰ কাৰণে এবাৰ আমেৰিকাত ডলাৰ দিম নাকানবি তহঁতে গান মাৰিছা দে ভালে হৈছে মোক মাৰলে কৈছা মাৰক তোক মাৰিলি কি তোক দুটামান পইচা লালা চাগৰ পাৰাই মই কৈছিলো মই এইগিলা পিচিবি নাচাওঁ দুটামান পইচা লালা সেইকাৰণে মাৰা হৈছে নে আফ্ৰিকাৰ বন্ধ গৈছে মোক এই গোটাই হাতটো উলিছি গোটাই বৰ গোটাই আপি ধৰি দিয়া হাতটো উঠাই গিয়া ময়ে মাৰ খাই থাকিব লাগে আছো গোটেই মই মাৰ খাওঁ নাই হে এই ইনহানে বস্তুত মাল খাওঁতে মোকে মাৰছি দেখোন চবেই মই মাৰ নাখাওঁ চানি ৰাই যাতে হেৰি কৰিলে মই মাৰ নাখালোঁ হ'ব যো বাদ দিয়া যো ঘৰত যো এতিয়া যো